নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। যদিও প্ৰতিগৰাকী ছোৱালী ভাগ্যৱান আৰু লক্ষ্মীৰ ৰূপ, কিন্তু এষ্ট্ৰলজিৰ হিচাপত শৰীৰত কিছুমান নিৰ্দিষ্ট চিন থকা ছোৱালীক ভাগ্যৱান বুলি গণ্য কৰা হৈছে। এনে ছোৱালী বিয়া কৰোৱা পুৰুষসকল সদায় সুখী হৈ থাকে বুলি বিশ্বাস কৰা হয়। আজি ছোৱালীৰ শাৰীৰিক কিছুমান লক্ষণ কম, যাৰ পৰা আপুনি জানিব পাৰিব যে তেওঁলোক আপোনাৰ আৰু পৰিয়ালৰ বাবে ভাগ্যৱান। ছোৱালীৰ নাকত তিল থকাটো ভাগ্যৰ চিন। নাকৰ ফুটাত তিল থকা ছোৱালীবোৰ সকলো সুখ পাবলৈ গৈ আছে। এই তিল চক্ৰবোৰ এক সমৃদ্ধিশালী জীৱনৰ চিন বুলি গণ্য কৰা হয়। নাভিৰ তলত তিল: যিসকল মহিলাৰ নাভিৰ তলত তিল থাকে তেওঁলোক পৰিয়ালটোৰ বাবে অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। লগতে নাৰীৰ নাভিৰ তলত তিল থকাটো সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। যদি কোনো মহিলাৰ কপালৰ মাজত তিল থাকে তেনে মহিলাগৰাকী বৰ সৌভাগ্যৱান। লগতে এনে মহিলা বিয়া কৰোৱা পুৰুষসকল গোটেই জীৱন সুখী হৈ থাকে। ভৰিৰ তলুৱাত ত্ৰিভুজ চক্ৰ থকা ছোৱালীবোৰ অতি বুদ্ধিমান। তেওঁলোকৰ বুজাবুজিয়ে কেৱল পৰিয়ালটোকেই সুখী কৰি ৰখাই নহয়, কঠিন পৰিস্থিতিতো তেওঁলোকক সহায় কৰে। বাওঁ গালত তিল থকা মহিলাই খাদ্যৰ প্ৰতি অতি আকৰ্ষিত আৰু সকলো ধৰণৰ ব্যঞ্জন উপভোগ কৰে। সেই মহিলা বা ছোৱালী বহুত ভাল ৰান্ধনী, যাৰ ফলত তাইৰ পৰিয়ালটো সুখী হয়। যিগৰাকী মহিলাৰ শৰীৰৰ বাওঁফালে অধিক তিল থাকে তেওঁ পৰিয়ালৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হয়। এনে ছোৱালীয়ে স্বামীৰ সুখত ৰাখিব জানে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, ইয়াতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।